পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগান ৰাজপথৰ নহয় কৃষি কৰ্মৰ জৰিয়তে আমাৰ বজাৰ দখল কৰিব পাৰিলেহে আমি এই শ্লোগানৰ মূল্য থাকিব। নমস্কাৰ, মই জুন গগৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱিকা অনুসন্ধান অনুষ্ঠানটিলৈ। আজি আমি উপস্থিত হৈছোঁহি এক ছাৰ্ভিচত এজন উদ্যমী যুৱকৰ সৈতে কথা পাতিবৰ বাবে। এয়া হৈছে আমাৰ উদ্যমী যুৱক, খেতি কৰ্মৰ লগত জড়িত হৈ আছে, গতিকে তেখেতৰ লগত আমি কথা পাতিবলৈ আহিছোঁ, চেষ্টা কৰিছোঁ। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱিকা অনুসন্ধান অনুষ্ঠানটিলৈ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম ৰঞ্জিত গগৈ। মোৰ ঘৰ বেকাজান 126 গাঁও। আমি যিহেতু দেখিছোঁ আপুনি খেতিৰ লগত জড়িত হৈ আছে, গতিকে আপুনি দাংবডীৰ বাহিৰে আৰু কি খেতি কৰি আছে বৰ্তমান? বৰ্তমান মই আৰু এতিয়া নেক্সট প্লেনিং এটা আছে ভোট জলকীয়া, তাৰপিছত আপোনাৰ জাতিলাও দিব লাগিব। এতিয়া প্ৰগ্ৰেম আহিছে আৰু দিয়াটো। ইয়াৰ আগত কিবা খেতি কৰিছিলেনে আপুনি? ইয়াৰ আগতে ডাংমাহ কৰিছিলোঁ আৰু বিশেষকৈ চব্জি খেতিটো কৰোঁৱেই। তাৰোপৰি মই তামোলত বিশেষকৈ গুৰুত্ব লৈছোঁ। আৰু দ্বিতীয়তে আপোনাৰ ফিচাৰী আছে মোৰ। এতিয়া সেইখিনিৰ লগতে মই জড়িত আছোঁ। আৰু আপুনি এই খেতিটো বা খেতিৰ লগত জড়িত হোৱাৰ আগত কিবা কামত আপুনি জড়িত হৈ আছিলে নেকি আগমুহূৰ্তত মানে মই এসময়ত বাহিৰতে আছিলোঁগৈ, মানে 7-8 বছৰ কথা। সেই মুহূৰ্তত মানে নিজকে কি কৰিম উপলব্ধি কৰি পোৱা নাছিলোঁ। বিশেষকৈ পুঁজিও নাছিলে, কিবা এটা কৰিবলৈ বা পুঁজি কেইটকামান দৰকাৰ হয়। সেইটো কাৰণে একো উপায়বিহীন হৈ আৰু বাহিৰৰ ৰাজ্যতে আছিলোঁ 2-3 বছৰমান। তাৰপিছত ঘূৰি আহি এতিয়া বৰ্তমান আৰু এনেকুৱা ঘৰৰ সামাজিক কামৰ লগতো জড়িত আৰু কৃষি কাৰ্যৰ লগতো জড়িত হৈ আছে। যিহেতু এতিয়া বৰ্তমান আমি দেখা পাইছোঁ এনেকুৱা ধৰণৰ খেতি, দাংবডী খেতিত, ডাংমাহৰ খেতিত পাতবিলাক ৰঙা পৰি যায় আৰু পাতবিলাক মোচোৰা খাই যায়। তাৰ সেই এটা যিটো ভাইৰেল বেমাৰ বৰ্তমান আমি দেখা পাইছোঁ, বহুত জেগাত দেখা পাইছোঁ বা এনেও আমি দেখা পাইছোঁ। গতিকে সেই বেমাৰটোৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ প্ৰতিষেধক ব্যৱহাৰ কৰে? আচলতে এই বেমাৰটো মোৰ মানে মাটিডোখৰত আপোনাৰ মানে গোটেইকেইটা সাৰে থাকিব লাগে মাটিটোত। সেইটো মাটিটোত মানে গোটেই গুণাগুণখিনি যেতিয়া নাথাকে তেতিয়া সেই ৰঙা পৰা বেমাৰটো মানে আৰম্ভ হয়। তাৰমানে গছজোপাত যেতিয়া সবল শক্তিশালী হৈ থাকে ন, তাক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। আপোনাক কথা এটা সুধিব বিচাৰিছোঁ মই। এতিয়া বৰ্তমান আপোনাৰ ডাংমাহৰ যিটো আপোনাৰ গছ দেখিছোঁ লহপহকৈ বাঢ়ি আহিছে, খুব কম সময়ত বাঢ়িছে আৰু বিভিন্ন জেগাত দেখিছোঁ, বিভিন্নজোপা গছত দেখিছোঁ কলি আহিছে। ইয়াত আপুনি ইমান ধুনীয়াকৈ যে বাঢ়ি আছে, তাৰ মূলতে কি আছেনো? ইয়াৰ আঁৰৰ কাহিনীটো কি আছেনো? অকণমান জনাব নেকি আমাৰ দৰ্শকসকলক? আচলতে এই দাংবডী খেতিটো এনেকুৱা ধৰণৰ, ইয়াক 35 to 40 মানে ডিগ্ৰী চেলচিয়াছটো লাগে। তাৰমানে তেতিয়া বেছি ইয়াৰ গ্ৰ'থটো আহে, গছৰ মানে গৰমটো লাগে। আপোনাৰ ঠাণ্ডাত ই বৰ বেছি মানে নেবাঢ়ে। ইয়াক বহুত উষ্ণতাৰ প্ৰয়োজন আৰু বিশেষকৈ পানীৰ প্ৰয়োজন। এতিয়া যিমানটোখিনি পানী দিব লাগিছিলে তেনেকুৱা পানী ইমান দিব পৰা নাই। তথাপিও এতিয়া অলপ হেৰি হৈছে আৰু মানে ওপৰলৈ উঠি আহিছে আৰু। দৈনিক আপুনি এই খেতিৰ মাজতে থাকে নে বেলেগ কামো কৰে? নাই, এইটোতে নাথাকোঁ, বেলেগ কামো কৰিবলগীয়া হয়, বিভিন্ন কাম কৰিবলগীয়া হয়। এই যিটো আপুনি ৰবি শস্য খেতি কৰি আছে, ইয়াৰ পৰা আপুনি মাহেলী আপোনাৰ আয় কিমান হয় বা বাৰ্ষিক আয়টো আমি ধৰিব নোৱাৰোঁ, কিন্তু মাহেলী আয় উপাৰ্জন আপোনাৰ কিমান হয়? এনেইতো এতিয়া আপোনাৰ চাবলৈ গ'লে ইয়াৰ চব্জিটো এটা ছিজন বাই কৰিলে মানে অলপ কিবা এটা থাকে, মানে যথেষ্টখিনি থাকে আৰু। মানে ইয়াতো খেতি কৰিলে বুলি নহ'ব, মানে আপুনি ছিজনটো বাই আপুনি কি কৰিলে আগমুহূৰ্তত তাৰমানে সুবিধা চাই হাল বাব লাগিব, কোৱা নিচিনা কথাটো। সুবিধা চাই এনেই খেতি কৰি থাকিলে মানে নহ'ব মানে আপোনাৰ উচিত বজাৰখনতো লাগিব না, ৰেট এটা। আপোনাৰ এতিয়া মই এইখিনিতে এতিয়া মেক্সিমামটো 20,000 ওচৰা-ওচৰি হ'ব হ'ল খৰচ, নিজৰতো খাচেই খাটনি। গতিকে মই উচিত মূল্য এটা নাপাওঁ, 10 টকা 20 টকাত বিকিলেতো সেইটো পইচা মেকআপ নহয়। এতিয়াতো 45-50 মানে হ'লচেল ৰেট চলি আছে। তেনেকুৱা ৰেটত যদি এতিয়া 2-3 কুইণ্টেল বিকিলে মোৰ এতিয়া যিখিনি খৰচ আছিলে অট'মেটিক আহি গ'ল। তাৰপিছত 10-20 টকা বিকিলেও যেনিবা সেইখিনি আপোনাৰ লাভত থাকি যায়। আৰু এটা আপোনাক কথা সুধিব বিচাৰিছোঁ, আপোনাৰ লগত এই খেতিত আপুনি কিমানজন মানুহক নিয়োগ কৰি পিনি আপুনি খেতিটো কৰিছে বৰ্তমান? মানে কিমানজন আপোনাৰ লগত কাম কৰা মানুহ আছে? মই মানে খেতিটোত সময়টো চাই কেতিয়াবা 2-3 জন লগাই দিওঁ কামত। মানে এনেকুৱা এটা হয়, এই ডাংমাহৰ খেতিটোত অকণমান খৰতকীয়া কৰিবলগীয়া হয়, যিহেতু গোজ দিব লাগে বা ৰছী বান্ধিবলগীয়া হয়। একেদিনাই এটা কোনো কাম কৰাটো সম্ভৱ নহয়। সেই সময়তে কেতিয়াবা লগাবলগীয়া হৈ যায় 2-3 জন, আৰু কেতিয়াবা মানে নলগালেও চলি যায়। এনেকুৱা তাৰমানে গোজখিনি দিয়াৰ পিছত আৰু ইমান মানুহৰ প্ৰয়োজন নহয়, কিন্তু গোজখিনি দিয়ালৈকে অকণমান মানুহৰ প্ৰয়োজন হয়। চিঙা সময়ছোৱাত মানুহ দৰকাৰ হ'ব। সেই সময়ত অকণমান লাগিব, বেছি সেইটো। আৰু এটা কথা মই নতুন পদ্ধতি দেখিছোঁ, যিহেতু ইয়াত নতুন পদ্ধতি আপোনাৰ বাৰীখনত দেখিছোঁ, আপোনাৰ খেতিত দেখিছোঁ যে এই যি সৰা, আমি সৰা বুলি কওঁ, বাঁহৰ যিডাল সৰা থাকে,
খুঁটি থাকে মানে সেই খুঁটিডাল নিদি পিনে আপুনি প্লাষ্টিকৰ ৰছী দিলে প্লাষ্টিকৰ ৰছী দি আপুনি ইয়াত এইটো বস্তু আপোনাৰ নিজৰ মনেৰে আপুনি দিলে নে আপুনি ক'ৰবাৰ পৰা এই বস্তুটো দিয়া দেখি পিনি আপুনি দিছে? কথাটো এনেকুৱা ধৰণৰ মানে আপোনাৰ বাঁহটো এতিয়া মূল্যটো বেছি এটা বাঁহৰ দাম 100 টকা আৰু বাঁহত খাটনিটো বেছি হয় ৰছীটো তেতিয়া দোকানৰ পৰা কিনি আনিলোঁ ইয়াক এতিয়া গাঁঠি পিনি আপোনাৰ গছত বান্ধি লগাই দিলে হৈ গ'ল ই অট'মেটিক উঠি গ'ল আৰু বিশেষকৈ ইয়াৰ এতিয়া যেতিয়া ইয়াৰ ফচল কাটি শেষ হ'ব আপুনি গুৰিটো মানে কাটি দিম আৰু গছডাল ৰছীডাল ইয়াতে ওলমি থাকিব এইটো নেক্সট আকৌ যিটো খেতি কৰিম তাত আকৌ এই ৰছীডাল ব্যৱহাৰ হ'ব ইয়াৰ পিছত আকৌ এতিয়া পানীলাও আছে পানীলাও খেতি কৰিম ভাবিছোঁ মানে প্লেণ্টেশ্যন কৰি আছোঁ আৰু তাৰপিছত দ্বিতীয়তে আপোনাৰ ভোট জলকীয়া আহি আছে প্ৰগ্ৰেমটোত তাৰপিছত এতিয়া আৰু ইয়াৰ উপৰিও বিভিন্ন দিশত মই মানে কাম কৰি আছোঁ মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ছোৱাত চাকৰিৰ পিছত বহুত শিক্ষিত যুৱক যুৱতী দৌৰি ফুৰিছে কিন্তু কথাটো হ'ল কি আপুনি সেই চাকৰি কথাটো নাভাবি পেলানি বা চাকৰিৰ কথাটো আপুনি আপোনাৰ মানে আপুনি নাভাবি বৰ্তমান আপুনি খেতি কৰি আছে আৰু এই খেতিৰ দ্বাৰা মানুহ এজন সফল হ'ব পাৰেনে আপোনাৰ মতে? পাৰে সেইটো নিশ্চয় পাৰে ইয়াৰ মানে বহুত কাৰণ থাকে মানে অকল চাকৰি বুলি আজিকালি দৌৰি থাকিলে নহ'ব মানুহ মানে চাকৰি বুলি ক'লে সদায় চাকৰি পৰাপক্ষত মই শুনিছোঁ আৰু চাকৰিটো স্বাধীনতা নাথাকে নাই প্ৰকৃততে আমি এতিয়া যিটো কৈছোঁ স্বাৱলম্বী মোৰ মন গ'লে কৰিছোঁ মন নগ'লে নাই আৰু আজিকালি বস্তুটো কি হ'ল অকল এটাৰ ওপৰত ডিপেণ্ড থাকিলেও নহ'ব গোটেই বিভিন্ন দিশকেইটাত মানে চালি জুকি চাই কৃষি কাৰ্য কৰিব লাগিব বোলে অকল ধান খেতিয়ে কৰিছোঁ বোলে অকল ডাংমাহৰ খেতিয়ে কৰিছোঁ সেইটো নহয় এতিয়া মোৰ ডাংমাহত কেনেবাকৈ ফ্লপ মাৰিলে মোৰ বেলেগ এটাত উঠি যাব এতিয়া মই বিভিন্ন যেনেকৈ পিগাৰী এতিয়া কৰিবলৈ বিচাৰি আছোঁ পিগাৰীত আহিব পিগাৰীত লছ হ'লে মাছত আহিব বস্তুটো তেনেকুৱা চিষ্টেমেটিক কৰি আছোঁ মানে ইটোত লছ হ'লে ইটোত মেকআপ কৰিব তাৰমানে একেলগতে বহুকেইটা কৰিবলৈ কিন্তু পুঁজিও অকণমান প্ৰয়োজন হয় বাৰু মই লাষ্ট আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি এই খেতি যিহেতু আপোনাৰ মূলধনৰ প্ৰয়োজন আছে গতিকে আপুনি এই খেতিটো কৰোঁতে বা খেতিৰ লগত মানে জড়িত হওঁতে আপুনি ধৰি লওক ৰাজকোষৰ পৰা বা ৰাজসাহাৰ্য কিবা পাইছিলে নেকি কাৰোবাৰ পৰা বা আপুনি বিচাৰিছিলে নেকি? তেনেকুৱা একো মোৰ চৰকাৰী ৰাজকোষ বা ৰাজসাহাৰ্য একো তেনেকৈ পোৱা নাই নিজস্ব ঘৰৰ পইচাই মানে ইনভেষ্ট কৰিছোঁ বৰ্তমান আৰু বিশেষকৈ এইবিলাক চৰকাৰী স্কিমত মই দৌৰি নুফুৰোঁ বিশেষকৈ সময়টো দিবও নোৱাৰোঁ আৰু মানে পোৱাটো বৰ সম্ভৱ নহয় আজিকালি সেইটো আজিকালি কাৰণ কিমানক দিব বহুত অজস্ৰ মানুহ মানে কপাল ভাগ্য লাগিব সেইটো পাবলৈ আজিকালি এনেকুৱা ধৰণৰহে হৈছে এতিয়া কথাটো হ'ল কি মই শেষ পৰ্যায়লৈ আহিছোঁ কাৰণ এখেতৰ বহুত সময় তেখেতে মানে কামৰ মাজতে থাকে গতিকে কামৰ মাজতো ব্যস্ততা সময়ছোৱাতো তেখেতে আমাক অকণমান টাইম দিলে গতিকে তেখেতক মই ধন্যবাদ দিছোঁ আমাৰ জীৱিকা অনুসন্ধান অনুষ্ঠানটোৰ ফালৰ পৰা আপোনাক ধন্যবাদ দিছোঁ আৰু আপোনাৰ খেতি যে আৰু উন্নত হওক আৰু ভাল পদ্ধতিৰে আপুনি আগবাঢ়ি যাওক তাৰে আপোনাক ধন্যবাদ দি আজি আমি আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ খবৰ গোলাঘাট চেনেললৈ ধন্যবাদ থাকিল